আজিকালি প্ৰেমৰ সমস্যাটো বহুত বেছিয়ে হৈছে। প্ৰেমৰ সমস্যাৰ কাৰণে আজি এটা ভাল তাবিজ লৈ আহিছোঁ। আসসালামু আলাইকুম, মোৰ নাম হৈছে আব্দুল ৰফিক। আপোনালোকে চাই আছে আমি ষ্টাৰ ইউটিউব চেনেল। আজি এনেকুৱা ধৰণৰ তাবিজ লৈ আহিছোঁ, তাবিজত নেকি আপোনালোকে গম পাব আপোনালোকে হেৰুৱাই যোৱা প্ৰেম। ধৰি লওক আপোনাৰ মাইকীজনী বেলেগৰ লগত পলাই গ'লে, বাচ্চাবোৰ এৰি, ধৰ আপোনাৰ মতাজনে বাচ্চাবোৰ এৰি বেলেগ এজন মাইকীৰ লগত পলাই গ'লে, আপোনাৰ ছোৱালীজনী আপোনাৰ কথা নুশুনি বেলেগৰ লগত পলাই গুচি গ'লে, মোৰ এজন ভালপোৱা আছিল, ভালপোৱাজনে এতিয়া বৰ্তমান মোক ভাল নাপায়, বেলেগ এজনক ভালপোৱা হ'লে, ঠিক তেনেকুৱা ধৰণৰ ভালপোৱাক আকৌ ঘূৰাই আনিবৰ কাৰণে মই এটা তাবিজ আজি লৈ আহিছোঁ। এইটো তাবিজত তাৰমানে এজন বন্ধুৱে মোক সুধিছিলে যে মই বহুত তাবিজ ওলালোঁ, কাম নকৰে, এজনে কিবা যাদু কৰি থ'লে নেকি, যাদু কৰি ৰাখিলে নেকি, হ'ব পাৰে। সেইকাৰণে মই আজি তাবিজত তাৰমানে কাটাৰটো আনিছোঁ আৰু ভালপোৱাৰ তাবিজটোও আনিছোঁ। এইটো কৰি চাওক, যিমান ডাঙৰ ভালপোৱা, যিমান ডাঙৰ নেকি যাদু কৰি ৰাখিছোঁ, চব কাটি পেলাই আকৌ আপোনাক ভাল পাব, বাট মিনছ আপোনাক ভাল পাব আৰু আপোনালোকে ঘূৰি আহিব। আহক চবৰ, আজি তাবিজটো মই প্ৰেক্টিকেলি জ্বলাই দেখুৱাম, বনাই দেখুৱাম, চব কৰিম। ভিডিঅ'টো ভালদৰে চাই থাকক আৰু ইয়াৰ ফাইদা উঠাবৰ কাৰণে বেলেগ মানুহকো শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ কওক, আপোনালোকে শ্বেয়াৰ কৰক, ঠিক আছে ন। মই এনেকুৱা তাবিজ লৈ আহিয়ে থাকোঁ। আহক বাৰু এতিয়া তাবিজ কেনেকৈ লিখে, কেনেকৈ জ্বলে ইয়াৰ বিষয়ে চাওঁ। প্ৰথমতে মই এনেকুৱা দুখন তাৰমানে কাগজ ল'লোঁ আৰু কাগজ লৈ তাবিজ এটা লিখিম তাৰমানে আৰু তাবিজটো কেনেকৈ লিখিছোঁ ভালদৰে চাই ল'ব। এইটোৱে বহুত ইম্পৰ্টেণ্ট কথা। আকৌ অলপ যদি সংখ্যাগিলা ভুল হয়, কিবা হয়, কাম নহ'ব, ঠিক আছে ন। প্ৰথমতে মই কাটাৰ তাবিজটো লিখিছোঁ বাৰু তাৰ কাৰণে আমি 9টা ঘৰ বনাই ল'ব লাগিব, ঠিক এনেকৈ, ঠিক আছে। 9টা ঘৰ বনাই ল'লোঁ, ঠিক এনেধৰণে স্কেল দি আপোনালোকে কৰিব পাৰে। ইয়াতে কোনো মানে ৰঙৰ পাবন্ধী নাই, যিকোনো কলমে কৰিলে হ'ব। এনেকৈ 9টা ঘৰ বনাই ল'লে হ'ল। ইয়াৰ ওপৰত একো লিখিব, তলত একো লিখিব নালাগে। এইটো কাটাৰ তাবিজটোত, ঠিক আছে নে। এইটো ওপৰত কাটাৰ বুলি মানে জানিবৰ কাৰণে কোণাত লিখিছোঁ কাটাৰ বুলি পেলাই যিটো তাৰমানে বান চান মাৰিলে কাটি দিব আৰু এইটোৱে। তাৰপিছত আমি এতিয়া তাৰমানে যিকেইটা সংখ্যাত লিখিব লাগে, সংখ্যাত আমি কেইটা লিখিম এতিয়া প্ৰথমতে লিখিব লাগিব 7, তাৰপিছত লিখিব লাগিব 8, তাৰপিছত লিখিব লাগিব 9, তাৰপিছত লিখিব লাগিব 6, 2, ইয়াতে 1 লিখিব লাগিব তাৰপিছত 4 লিখিব লাগিব, তাৰপিছত 3 লিখিব লাগিব, তাৰপিছত ইয়াত 6 লিখিব লাগিব। এইটো হৈ গ'ল কাটাৰ তাবিজটো আৰু কাটাৰ তাবিজটো হৈ যোৱাৰ পিছত ইয়াক জাষ্ট ফল্ড কৰিলোঁ, এনেকৈ ধুনীয়াকৈ জাপিলোঁ আৰু জাপি পেলাই তাৰমানে ইয়াত কাটা বুলি লিখিছোঁ কাৰণ জানিব লাগিব ন কোনটো কাটাৰ আৰু কোনটো প্ৰেমৰ এতিয়া ইয়াৰ নেক্সট তাবিজটোলৈ গৈ আছোঁ। এতিয়া এইটো কাটাৰ তাবিজটো হৈ গ'ল ৰেডি, ঠিক আছে ন। এইটো হৈছে কাটাৰ তাবিজ। এতিয়া দ্বিতীয় তাবিজটো লিখি আছোঁ, ঠিক সেইটো তাবিজৰ দৰে ইয়াতো 9টাই ঘৰ বনাব লাগিব, ঠিক এনেকৈ। ঠিক আছে ন। স্কেল হ'লে ভাল, ঘৰকেইটা অলপ চিধা চিধা হয়। এতিয়া লিখিম প্ৰেমৰ তাবিজটো। প্ৰেমৰ তাবিজত কি লিখিব লাগিব, প্ৰথমতে ইয়াত 4 লিখিব লাগিব, তাৰপিছত 2 লিখিব লাগিব, তাৰপিছত 3 লিখিব লাগিব, তাৰপিছত 5 লিখিব লাগিব, তাৰপিছত 8 লিখিব লাগিব, তাৰপিছত 9 লিখিব লাগিব, তাৰপিছত 2, তাৰপিছত 1, তাৰপিছত 0। কিন্তু ইয়াতে এটা কথা গুৰুত্ব দিব লাগিব, ইয়াৰ ওপৰত এটা বস্তু লিখিব লাগে। এইখিনিৰ ভিতৰত ধৰ তুমি যিজনক প্ৰেম কৰিব বিচাৰিছ সেইজনৰ নাম, ধৰি লোৱা যি নাম এটা মই এতিয়া এনে উদাহৰণ হিচাপে দিছোঁ, নাৰ্জিমা। ধৰি লোৱা মোৰ নামটো হৈছে আব্দুল ৰফিক। ঠিক এনেকৈ আমি নামটো লিখা হ'ল ইয়াতে। এইটো তাবিজটো বৰ্তমান ৰেডি হৈ গ'ল, ঠিক আছে ন। পূৰা তাবিজটো ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াক ফল্ড কৰি মানে জাপিব লাগিব। এইটো হৈছে প্ৰেমৰ তাবিজ। এইটোও ৰেডি হৈছে কাটাৰ কাৰণে, এইটো হৈছে প্ৰেমৰ কাৰণে। দুটা তাবিজ বৰ্তমান আমাৰ হাতত ৰেডি আছে। এতিয়া আমাৰ কাম আছে ইয়াৰ মানে কেইটামান মানে বস্তু আছে, এই বস্তুটো মই কৈ লওঁ আগতে। এই তাবিজটো প্ৰথম কথা হৈছে নম্বৰ 1, যিকোনো সময়ত লিখিব পৰা, ইয়াৰ কোনো সময় নাই, ঠিক আছে ন।
কোনো খবৰ নাই, এনি টাইম লিখিব পাৰা, তাৰমানে দিন ৰাতি যেতিয়াও লিখিব পাৰা হা। আৰু দ্বিতীয় কথা, ইয়াক কেতিয়া জ্বলাব লাগিব? জ্বলোৱাৰ কিন্তু সময় আছে। জ্বলোৱাৰ সময়টো হৈছে গধূলি 5টা বজাত। কেইটা বজাত? 5 বজাত আমি ইয়াক জ্বলাব লাগিব, পাক্কা 5 বজাত ইয়াত জ্বলাব লাগিব, ঠিক আছে। আৰু তৃতীয় কথা আছে, ধৰ বেয়া কামৰ কাৰণে, ধৰি লোৱা যদি তুমি প্ৰকৃতকৈ কাৰোবাক ভাল পাইছা, প্ৰকৃতকৈ যদি তোমাৰ মাইকী এৰি গৈছে, প্ৰকৃতকৈ যদি তোমাৰ ভাই ভনী উল্টা পুল্টা কাম কৰিছে, ঠিক তেনেকুৱা ক্ষেত্ৰত এই কামটো কৰিব পাৰা। মানে বেয়া ভাৱত নহয় যে দুশ্মনী হিচাপত নহয়, এনেকুৱা হিচাপত কেতিয়াও কামটো নকৰিব। যদি তেনেকৈ যদি কৰা হয় তেনে কাম নিদিব। যদি ভাল মকচদ লৈ ভাল নিয়ত লৈ এই কামটো কৰে তেনেহ'লে নিশ্চয় এই তাবিজটোৱে কাম দিব। মই ভাবিছোঁ এতিয়া জ্বলাই দেখুৱাম অলপ পিছত, আৰু তেতিয়ালৈকে মই অলপ স্কিপ কৰিছোঁ ভিডিঅ'টো। বৰ্তমান মই এতিয়া তোমাৰ তাবিজটো জ্বলাম। তাবিজটো জ্বলোৱাৰ আগতে আমি অকণ বস্তু যোগাৰ কৰি লৈছোঁ। মানে এইটো হৈছে ধূনা কেইটামান জ্বলাই ল'ম। ঘৰত যিকোনো সময়ত আমি ধূনা লগাওঁ গধূলি সময়ত, নহয় জানো? এখন ধূনা মানে 3ডাল লৈছোঁ, 3ডাল মই জ্বলাম। আগৰবাতি বুলি কয়। আগৰবাতি জ্বলি গ'ল। আগৰবাতিৰ জেগাত আগৰবাতিক ৰাখি দিম এতিয়া, ই জ্বলি থাকিব, ঠিক আছে ন? আপুনি যিকোনো দিশৰ ফালে মুখ কৰি ইয়াক জ্বলাব পাৰে, কোনো কথা নাই। সোনকালে জ্বলিবৰ কাৰণে মই কি কৰিছোঁ, তাৰমানে বস্তুটো ফটকৈ জ্বলাব লাগে ন? তো সেইকাৰণে অকণমান ঘি নহ'লে মিঠাতেল লগাই দিলে তাৰমানে ভালদৰে ফটাফট জ্বলি যায় আৰু। তো এইটো কাটাৰ তাবিজটো আছিল কাটাৰ তাবিজটো আমি আগতে জ্বলাব লাগিব। কিন্তু ইয়াত এটা বহুত ডাঙৰ গুৰুত্বপূৰ্ণ কথা আছে যে তাবিজটো জ্বলোৱাটো কোনো দেখা পাব নালাগিব আৰু কোনো গম পাব নালাগিব, কোনো নাথাকা জেগাতহে জ্বলাব লাগিব, ঠিক আছে ন? চা, এতিয়া এই তাবিজটো মই আগতে জ্বলাই লওঁ, ঠিক আছে? ই জ্বলি আছে, ফটাফট জ্বলি যাব। সৰু তাবিজ ন, যিমান সৰুকৈ পাৰে আমি সৰুকৈ লিখি ফটাফট জ্বলিব, কাৰণ কোনো গম পাব নালাগিব ন, চোৰৰ দৰে কাম কৰিব লাগিব। সেইকাৰণে তাৰমানে আমিতো আগতে তাৰমানে বস্তুখিনি ৰেডি কৰি ল'ব লাগিব ফটকৈ জ্বলাৰ কাৰণে। গেছতো জ্বলাব পাৰে, কোনো নহ'লে ধূপকেইটা লগাই অলপ সুগন্ধি লৈ ল'লে ওচৰৰ পুজতে, তাৰপিছত মানে গেছতো জ্বলাব পাৰে, ঠিক আছে? এতিয়া তাৰমানে কাটাৰ তাবিজটো অলমষ্ট জ্বলি খতম হৈ গ'ল, অলমষ্ট জ্বলিছে আৰু খতম হৈ গ'লেই আৰু। এতিয়া মই তাৰপিছত কি কৰিম, কাটাৰ তাবিজটো জ্বলাৰ পিছত এইটো যিটো প্ৰেমৰ তাবিজ আছিলে, যিটো নেকি আমি প্ৰেমিকাক ঘূৰাই বিচাৰিছোঁ, কাৰোবাক প্ৰেম কৰিব বিচাৰিছোঁ, তোমাৰ মাইকী কাৰো অলপ পলাই গৈছে, তাৰ মিনছ ঠিক তেনেকুৱা ক্ষেত্ৰত আৰু এইটো লিখা গৈছে তো এইটো তাবিজটো এতিয়া জ্বলাব লাগিব। এইটো তাৰমানে যদি কিছুমানে ভাবে যে মই ইমান তাবিজ জ্বলাইছোঁ হোৱা নাই না, সেইকাৰণে কৈছোঁ আগতে কাটি ল'ব লাগে, তাৰপিছত আমি বেলেগ তাবিজটো জ্বলাব লাগে। এইটো জ্বলি গৈছে, অলৰেডি খতম হৈ গৈছে, এইটো একো নাই আৰু ইয়াত, ঠিক আছে ন? জাষ্ট ইয়াৰ ছাইখিনি আছে, ছাইখিনি পেলাই দিব পাৰে। এতিয়া মই দ্বিতীয় তাবিজটো জ্বলাম ইয়াতেই। আৰু এই কামটো আপোনালোকে ঘৰৰ ভিতৰতো কৰিব পাৰে, কিটচেনতো কৰিব পাৰে, নিজান জাগাতো কৰিব পাৰে, কিন্তু 5টা বজাত কৰিব লাগিব, কোনোৱে দেখিব নালাগিব। আৰু তাৰোপৰি কথা কি আছে, ধৰ কাকো ক'ব নালাগিব যে মই এইটো কাম কৰিছোঁ বুলি কৰি চুপচাপ বহি থাকিলে হ'ল। তোমাৰ 1 দিন বা 2 দিনৰ ভিতৰতে তোমাৰ যিখিনি সমস্যা আছিল 2 দিনৰ ভিতৰত 100% সেই সমস্যাটোৰ সমাধি ঘূৰাই পাবি, 100% পাবি। ভালদৰে কৰিবি, ভুল নকৰিবি। মই ভাবিছোঁ আপোনালোকে বুজি পালে। চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যাৰ নেকি এনেকুৱা সমস্যা আছে তেওঁলোকক এই ভিডিঅ'টো দিয়ক, ভিডিঅ'টো দেখুৱাওক, তেওঁলোকে জানো ইয়াৰ ফল লাভ কৰিব পাৰে। আজিলৈ এৰিছোঁ, বাই, খুদা হাফিজ।